নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ আৰু আপোনালোকৰ ইউটিউব চেনেল জব আপডেট নৰ্থ ইষ্টত এটা বিশেষ ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ আজিৰ ভিডিঅ'টোত জানিব পাৰিব যে নিজৰ মোবাইল আৰু কম্পিউটাৰৰ সহায়ত বিনামূলীয়াকৈ ই-শ্ৰম কাৰ্ডখন অনলাইনত কেনেকৈ আবেদন কৰিব আৰু যিখন ডিজিটেল ই-শ্ৰম কাৰ্ড হয় সেইখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব এই সকলোবোৰ প্ৰক্ৰিয়া মই এইটো ভিডিঅ'ৰ সহায়ত লাইভ দেখুৱাই দিম বন্ধুসকল ভাৰত চৰকাৰৰ দ্বাৰা এটা নতুন ৱেবছাইট মুকলি কৰি দিয়া হৈছে আৰু যাৰ সহায়ত বিনামূলীয়াকৈ ই-শ্ৰম কাৰ্ডখন আবেদন কৰিব পাৰিব আৰু ডাউনলোডিং কৰিব পাৰিব যিখন ডিজিটেল ই-শ্ৰম কাৰ্ড হয় সেইখন ভাৰতবৰ্ষৰ সকলো ঠাইতে গ্ৰহণযোগ্য হ'ব ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণ ভিডিঅ'টো চাব কাৰণ আবেদন কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া মই এইটো ভিডিঅ'ৰ সহায়ত লাইভ দেখুৱাই দিম তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ মাজত জনাই দিও যে যদি আপোনালোকে জব আপডেট নৰ্থ ইষ্টত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বন্ধুসকল আপোনালোকৰ মোবাইলৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অন কৰি ল'ব আৰু সাৰ্চ বাৰ টাইপ কৰিব ই-শ্ৰম জাস্ট ইমানলৈকে টাইপ কৰিব ই-শ্ৰম টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপোনালোকে চাব যে এনেকুৱা এটা ইন্টাৰফেস খোল খাব ইয়াত চাব যে ই-শ্ৰম হোম আপোনালোকে সিম্পলি এই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন এটা পেজত লৈ যাব আপোনালোকে ইয়াত চাব যে আপোনালোকে ইয়াত একো কৰিব নালাগে আপোনালোকে কি কৰিব সিম্পলি তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাব যে ৰেজিষ্ট্ৰেচন ইজ টোটালি ফ্ৰী তো আপোনালোকে মই আগতে কৈছো যে আপোনালোকে বিনামূলীয়াকৈ ই-শ্ৰম কাৰ্ডখন আপোনালোকে বনাব পাৰিব আৰু যিখন ডিজিটেল ই-শ্ৰম কাৰ্ড হয় সেইখন আপোনালোকে কি কৰিব বনাই আপোনালোকে নিজৰ মোবাইল আৰু কম্পিউটাৰ ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে কি কৰিব সিম্পলি দিটো ৰেজিষ্টাৰ অন ই-শ্ৰম আপোনালোকে সিম্পলি এই অপচনটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন এটা পেজত আপোনালোকে এনেকা এটা পেজ খোল খাব আপোনালোকে চাব যে ইনফৰমেশন ৰিকোয়াৰ্ড ফৰ ৰেজিষ্ট্ৰেচন ইয়াৰ মাজত মই আপোনালোকক জনাই দিও যে যদি আপোনালোকে এনেকুৱা প্ৰসেসটো নাজানে তেনে মই ডেসক্ৰিপচনত এই অপচনটো লিংকটো দি দিম আপোনালোকে তাৰ পৰা গৈ ডাইৰেক্ট ভিজিট কৰি ল'ব ঠিক আছে আপোনালোকে চাব যে ইনফৰমেশন ৰিকোয়াৰ্ড ফৰ ৰেজিষ্ট্ৰেচন চাইছেনে ইয়াত চাব আধাৰ নম্বৰ তো আপোনালোকৰ আধাৰ কাৰ্ড থাকাটো মেন্ডেটৰী হয় আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব আৰু ইয়াত চাব কি কৈছে আধাৰ লিংক এক্টিভ মোবাইল নম্বৰ তো আধাৰ কাৰ্ড লগত যেটো লিংক হৈ আছে মোবাইল নম্বৰ সেইটো আপোনালোকৰ লাগিব আৰু আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ লাগিব ইয়াত চাব এজ শুড বি বিটুইন 16 59 ইয়াৰ্স তো আপোনালোকৰ বয়স 16 বছৰ পৰা 59 বয়স হ'ব লাগিব ইয়াৰ মাজত হলে আপোনালোকে কি কৰিব আবেদন কৰিব পাৰিব ঠিক আছে আপোনালোকে সিম্পলি স্ক্ৰল ডাউন কৰিব ইয়াত চাব যে সেলফ ৰেজিষ্ট্ৰেচন তো মই যেনেকৈ কৰি আছো আপোনালোকে তেনেকৈ কৰি ল'ব আপোনালোকৰ হৈ যাব ইয়াত কি হৈছে সেলফ ৰেজিষ্ট্ৰেচন আপোনালোকে ইয়াত কি কৰিব লাগিব আপোনালোকৰ যেটো মোবাইল নম্বৰ হয় আধাৰ কাৰ্ডৰ লিংক থকা সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব মই যেনেকৈ কৰি আছো তেনেকৈ কৰি ল'ব আপোনালোকৰ সম্পূৰ্ণ প্ৰক্ৰিয়া হৈ যাব একো চিন্তাৰ কাৰণ নাই ঠিক আছে বন্ধুসকল মই এক মোবাইল নম্বৰটো এন্টাৰ কৰি আছো আপোনালোকে মই যেনেকৈ কৰো তেনেকৈ কৰি ল'ব আপোনালোকৰ হৈ যাব এটা বলে কি কৰিব যে ইয়াত এটা ক্যাপচা দিয়া আছে ক্যাপচাটো আপোনালোকে ফিল কৰিবলৈ চাব ইয়াত এন্টাৰ ক্যাপচা ইয়াত এইটো ক্যাপচাটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব ইয়াত ক্যাপচাটো আপোনালোকে ফিল কৰি ল'ব তাৰপিছত আপোনালোকৰ ইয়াত চাব যে আৰ ইউ এ মেম্বাৰ অফ আপোনালোকৰ যদি ইএফ অৰ মেম্বাৰ হয় তেনেহলে এছ দিব নালাগে আৰু আপোনাৰ যদি ইএসআইইসি মেম্বাৰ হয় তেনেহলে আপোনালোকে এছ দিব নালাগে ঠিক আছে আপোনালোকে সিম্পলি কি কৰিব সেন্ড ওটিপি ক্লিক কৰি দিব সেন্ড ওটিপি ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰ এটা ওটিপি যাব আপোনালোকে সেই ওটিপি ইয়াত ফিল কৰিব লাগিব তো আপোনালোকে এনেকৈ ফিল কৰি দিব আপোনালোকৰ মোবাইল নম্বৰ এটা ওটিপি যাব সেই ওটিপি ইয়াত ফিল কৰি দিব আৰু সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত ইয়াত চাব যে নতুন এটা পেজ খোল খাব তো ইয়াত আপোনালোকে কি কৰিব লাগিব আধাৰ কাৰ্ডৰ নম্বৰটো আছে না ইয়াত চাব আধাৰ নম্বৰটো আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত দিব লাগিব আপোনালোকে এনেকৈ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত দি দিব নম্বৰটো দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াত চাব যে এগ্ৰি আই এগ্ৰি টু ইয়াত আপোনালোকে কি কৰিব ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে ইয়াত সিম্পলি এই অপচনটো দিয়া থাকিব আপোনালোকে ইয়াত ক্লিক কৰি দিব এনেকৈ এগ্ৰি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব আৰু সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে এন্টাৰ ওটিপিটো আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক হৈ আছিল সেইটো নম্বৰত আকৌ এটা ওটিপি যাব সেই ওটিপিটো আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব আপোনালোকে এনেকৈ ফিল কৰি দিব প্ৰসেসটো মিজি হয় আপোনালোকে নিজে ঘৰত বহি কৰি পাৰিব তাৰপিছত ইয়াত চাব যে যেটো ভ্যালিডেট হয় আপোনালোকে এই ভ্যালিডেটত ক্লিক কৰি দিব ক্লিক কৰিছে প্লিজ ওয়েট অকন ওয়েট কৰিব আৰু তাৰপিছত ইয়াত চাব যে আৰু এটা পেজ খোল খাব ৰেজিষ্ট্ৰেচন ফৰ্ম আপোনাৰ যিখন ফৰ্ম হয় সেইখন খোল খাই যাব ইয়াত আপোনালোকৰ পাৰ্সোনাল ডিটেইলছবোৰ দিয়া থাকিব যেটো আধাৰ কাৰ্ডত দিয়া আছে আপোনালোকে কি কৰিব ইয়াত সিম্পলি তলফালে স্ক্ৰল ডাউন কৰিব
স্ক্ৰল ডাউন কৰিব চাবলৈ কি চাব যে আই এগ্ৰি দ্যাট অল দ্য ইনফৰমেশ্যন শ্ব এবভ আৰ কাৰেক্ট তো ইয়াত কি কৈছে আপোনালোকে গম পাইছে তো আপোনালোকে কি কৰিব কণ্টিনিউ টু এণ্টাৰ আধাৰ ডিজিট তো আপোনালোকে কি কৰিব ইয়াত এই অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাব যে ইয়াত আপোনালোকক ইয়াত সুধি আছে ইয়াত চাব মেৰিটেল ষ্টেটাছ আপোনালোকে কি কৰিব ইয়াত আপোনালোকে যদি মেৰিড হয় তেতিয়াহ'লে মেৰিড দি দিব যদি আনমেৰিড হয় আনমেৰিড দিব ডাইভাৰ্ছ হয় যিটো হয় আপোনালোকে ইয়াত দি দিব তো এনেকৈ কৰি ল'ব তাৰপিছত আপোনালোকৰ দেউতাকৰ নাম দিব মই যেনেকৈ আপোনালোকৰ দেউতাকৰ নাম দিব ঠিক আছে মই কিন্তু লাইভ দেখুৱাই আছোঁ আপোনালোকে এনেকৈ কৰি ল'ব আপোনালোকৰ হৈ যাব তাৰপিছত আমাৰ যিটো কেটেগৰী হয় OBC ST যিটো হয় আপোনালোকে দি দিব জেনেৰেল হয় তো এনেকৈ দি দিব তাৰপিছত ব্লাড গ্ৰুপ যিটো হয় আপোনালোকে দি দিব তাৰপিছত ইয়াত চাব ডিফাৰেণ্টলি আপোনালোকৰ যদি কিবা বেলেগ কিবা গাত দুখ থাকে তেনেহ'লে আপোনালোকে দিব পাৰে নালাগে আৰু ইয়াত চাব আপোনালোকে নমিনি ডিটেইলছ ইয়াত দিব লাগিব নমিনি তো আপোনালোকে যাক নমিনি দিব বিচাৰে আপোনালোকে দিব পাৰিব একো প্ৰব্লেম নাই আপোনালোকে এনেকৈ নমিনি ডিটেইলছ দি দিব মই আপোনালোকক লাইভ দেখুৱাই আছোঁ আপোনালোকে এনেকৈ কৰি ল'ব আৰু আপোনালোকৰ যিটো ইশ্ৰম কাৰ্ড হয় সেইখন আপোনালোকৰ হৈ যাব তো ইয়াত নমিনি যিটো যাৰ আছে তাৰ ডেট অফ বাৰ্থ ইয়াত দি দিব ইজি প্ৰচেছটো একদম ইজি হয় আপোনালোকে ক'তো বাহিৰত যাব নালাগে নিজৰ মোবাইলতো কৰিব পাৰিব ঠিক আছে প্ৰচেছটো বহুতো ইজি হয় তো ইয়াত আপোনালোকে কি কৰিব সেই নমিনিৰ যিটো ডেট অফ বাৰ্থ ইয়াত দি দিব তেখেতৰ আৰু তেখেত মেল ফিমেল যি হয় আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব আৰু তেখেতৰ লগত আপোনালোকৰ ৰিলেশ্যন কি হয় সেইটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব ঠিক আছে তো আপোনালোকে ইয়াত কি কৰিব তাৰপিছত আপোনালোকে সেভ এণ্ড কণ্টিনিউ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে ইয়াত চাব আপোনালোকৰ এইকেইটা ফিল হৈ আছে লাহে লাহে আপোনালোকে চাব যে ৰেচিডেঞ্চিয়েল ডিটেইলছ আপোনালোকে এটা ৰেচিডেঞ্চিয়েল ডিটেইলছ বিচাৰি আছে আপোনালোকৰ হোম ষ্টেট কোনটো হয় আপোনালোকে সিলেক্ট কৰি ল'ব মই যেনেকৈ অসম হয় আপোনালোকৰ এনেকৈ সিলেক্ট কৰি ল'ব আৰু ঘৰ নম্বৰ আপোনালোকে দি দিব হাউচ নম্বৰ কি হয় দি দিব আৰু লোকেলিটি ইয়াত আপোনালোকে দিব নালাগে কাৰণ এটা মেণ্ডেটৰী নহয় ষ্টাৰ আপোনালোকে ষ্টেট যিটো সেইটো সিলেক্ট কৰি ল'ব আপোনালোকৰ ডিষ্ট্ৰিক্ট কোনটো হয় সিলেক্ট কৰি ল'ব আৰু আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট যিটো তহচিল হয় আপোনালোকৰ কোনটো ইয়াত সিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত অট'মেটিক পিনক'ডটো দিব নালাগে যিটো আধাৰ কাৰ্ডৰ পৰা অট'মেটিকলি লৈ ল'ব আপুনি ইয়াত চাব যে ইয়াত কি কৈছে ষ্টে এট কাৰেণ্ট লোকেশ্যনটো আপোনালোকে যোনটো জেগাত বসবাস কৰি আছে কিমান বছৰলৈকে বসবাস কৰিছে আপোনালোকে ইয়াত দি দিব তো যিমান বছৰলৈকে বসবাস কৰি আছিলে তেওঁলোকে দি দিব আপোনালোকে মাইগ্ৰেণ্ট ৱাৰ্কাৰ হয় যদি আপোনালোকে অন্য ষ্টেটৰ পৰা আহি ৱাৰ্ক কাম কৰে তেনেহ'লে আপোনালোকৰ কাৰণে ইয়াত য়েছ দিব নহ'লে ন' দিব তো মাইগ্ৰেণ্ট ৱাৰ্কাৰৰ কাৰণে ইয়াত য়েছ আৰু নহ'লে ন' তো মোৰ মতে এই ন' থাকিব দিব ইয়াত চাব ইজ পাৰ্মানেণ্ট এড্ৰেছ ছেইম এজ কাৰেণ্ট এড্ৰেছ তো পাৰ্মানেণ্ট এড্ৰেছ যদি কাৰেণ্ট এড্ৰেছৰ সৈতে ছেইম হয় তেনেহ'লে আপোনালোকে ইয়াত টিক মাৰ্কটো থাকিব দিব আৰু যদি বেলেগ হয় তেনেহ'লে আপোনালোকে কি কৰিব চিম্পলি ইয়াত টিক মাৰ্কটো আঁতৰাই দিব আৰু আপোনালোকে আকৌ ফিল কৰিব লাগিব তো মোৰ মতে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেণ্ট এড্ৰেছটো ছেইম হ'ব তো আপোনালোকে ইয়াত টিক মাৰ্কটো দি দিব আৰু আপোনালোকে কি কৰিব ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰি দিব ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰাৰ পিছত আপোনালোকে চাব এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিব আপোনালোকৰ অৰ্হতা কিমান তো আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে নন ইলিটায়াৰ্ড হয় লিটায়াৰ্ড উইদাউট ফৰ্মেল স্কুলিং বিল' প্ৰাইমেৰী মিডিল ছেকেণ্ডাৰী হায়াৰ ছেকেণ্ডাৰী যিটো আপোনালোকে দি দিব তো আপোনালোকৰ যিটো হয় ইয়াত দি দিব আৰু চাব এডুকেশ্যন চাৰ্টিফিকেট তো এডুকেশ্যন চাৰ্টিফিকেট নিদিলেও হ'ব আপোনালোকে যদি দিব বিচাৰে তেন্তে দিব পাৰিব আৰু যদি দিব নিবিচাৰে তেনেহ'লে দিব নালাগে কাৰণ এইটো মেণ্ডেটৰী নহয় তাৰপিছত চাব মান্থলি ইনকাম তো আপোনালোকৰ মান্থলি ইনকাম কিমান হয় সেইটো আপোনালোকে দি দিব ঠিক আছে তাৰপিছত ইয়াত চাব ইনকাম চাৰ্টিফিকেট আপোনালোকে দিব নালাগে কাৰণ এইটো মেণ্ডেটৰী নহয় তাৰপিছত আপোনালোকে কি কৰিব ইয়াত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে অকুপেশ্যনেল স্কিল তো আপোনালোকৰ অকুপেশ্যনেল স্কিল ইয়াত বিচাৰি আছে যদি আৰ ইউ এ গিগ ৱাৰ্কাৰ তো ইয়াত ন' আছে ন' থাকিব দিব তাৰপিছত ইয়াত চাব প্ৰাইমেৰী অকুপেশ্যন আপোনালোকৰ প্ৰাইমেৰী অকুপেশ্যন কি আপোনালোকে ইয়াত চাব যে ইয়াত কেইটামান NCO কোডেড লিষ্ট দি দিয়া আছে আপোনালোকে ইয়াত মই আপোনালোকক দেখুৱাই দি আছোঁ এই লিষ্টকেইটা আপোনালোকে কোনবোৰ মানুহে ইয়াত আবেদন কৰিব পাৰিব তো লিষ্টকেইটা মই দেখুৱাই দি আছোঁ ইয়াত চাব এগ্ৰিকালচাৰ কৃষক আৰু চাব তাৰপিছত তো মই থুলমূলকৈ আপোনালোকক জনাই দি আছোঁ কোন কোনে ইয়াত আবেদন কৰিব পাৰিব এই ইশ্ৰম কাৰ্ডৰ কাৰণে কৃষক কাঠ মিস্ত্ৰী মাছমৰীয়া ৰিক্সা চালক অটো ড্ৰাইভাৰ দোকানী গৰুৱা শ্ৰমিক সকলোৱে এই কাৰ্ডখনৰ ওপৰত আবেদন কৰিব পাৰিব বিনামূলীয়া ঠিক আছে আপোনালোকে গম পাইছে তো মই ইয়াত চিম্পলি
এগ্ৰিকালচাৰ চইচ কৰি আপোনালোকৰ যিটো হয় আপোনালোকে চইচ কৰি ল'ব তো মই এনেকৈ আপোনালোকে এনেকৈ চইচ কৰিব এগ্ৰিকালচাৰ যিটো হয় এগ্ৰিকালচাৰ চইচ কৰিব বোলে গুডছৰ কিবা বেলেগ আপোনালোকে যদি বিজনেছ কৰে আপোনালোকে চইচ কৰিব তো আপোনালোকে এই লিষ্টৰ অনুসৰি আপোনালোকে চইচ কৰি ল'ব ঠিক আছে তেনেকৈ চইচ কৰি তাৰপিছত আপুনি চাব তো ৱাৰ্কিং এক্সপিৰিয়েঞ্চ ইন প্ৰাইমাৰী অফিচ তো আপোনালোকৰ এই অকুপেশ্যনৰ ওপৰত ৱাৰ্ক এক্সপিৰিয়েঞ্চ কিমান দিনলৈকে আছে সেইটো আপোনালোকে দি দিব তাৰপিছত চাব যে অকুপেশ্যন চাৰ্টিফিকেট তো এইটো মেণ্ডেটৰী নহয় দিব নালাগে তো আপোনালোকে দিব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব PDF PNG JPG অনলি মেক্স তো ফাইলখনৰ সাইজ 1 MB হ'ব লাগিব তো এইটো মেণ্ডেটৰী নহয় এইটো দিব নালাগে তাৰপিছত চাব ইয়াত আপোনালোকে যে হাউ ডিড ইউ একুয়াৰ স্কিল তো ইয়াত এইবোৰ মেণ্ডেটৰী নহয় এইবোৰ দিব নালাগে আপোনালোকে কি কৰিব 7 কন্টিনিউত ক্লিক কৰি দিব 7 কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকে চাব ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আকৌ খোল খাইছে আপোনালোকে চাব বেংক ডিটেইলছ যিটো হয় সেই বেংক ডিটেইলছবোৰ দিব লাগিব আপোনালোকৰ ইয়াত চাব যে আপোনালোকৰ ইয়াত কি কৈছে বেংক একাউণ্ট নম্বৰ আৰু ইয়াতে কি কৈছে কনফাৰ্ম বেংক একাউণ্ট নম্বৰ একাউণ্ট হোল্ডাৰ নেম লুক আপ যদি IFSC কোড এইটো আপুনি দিব লাগিব বেংক নেম আৰু ব্ৰাঞ্চ নেমটো আপোনালোকে ইয়াত দিব সকল বিনামূলীয়া হয় আপোনালোকে ঘৰত বহি নিজে কৰিব বাহিৰত ক'তো যাব নালাগে বাহিৰত গৈ পইচা খৰচ কৰিব নালাগে ঠিক আছে আপোনালোকে ঘৰত বহি নিজে কৰি ল'ব তাৰপিছত ইয়াত কি হ'ব যিটো একাউণ্ট নম্বৰ হয় বেংকৰ একাউণ্ট নম্বৰ হয় ইয়াত আপোনালোকে দি দিব ঠিক আছে আপোনালোকৰ একাউণ্ট নম্বৰ যিটো হয় সেইটো আপোনালোকে ইয়াত দি দিব তো একাউণ্ট নম্বৰটো ফিল কৰাৰ পিছত এটা আপোনালোকে একাউণ্ট নম্বৰটো দি দিলে আৰু ইয়াত আপোনালোকে কনফাৰ্ম একাউণ্ট নম্বৰটো আকৌ দি দিব কনফাৰ্ম কৰি ল'ব একাউণ্ট নম্বৰটো ভিডিঅ'টো অকণ দীঘল হ'ব সম্পূৰ্ণ ভিডিঅ' চাব সম্পূৰ্ণ ভিডিঅ' চালেহে আপোনালোকে নিজে ঘৰত বহি নিজে কৰিব পাৰিব ক'তো যাব নালাগে ঘৰত বহি কৰিব পাৰিব সো সেইকাৰণে মই এইটো ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ ইয়াত চাব আপোনালোকৰ যিটো একাউণ্ট হোল্ডাৰ নেম হয় তো একাউণ্ট হোল্ডাৰ নেমটো আপোনালোকে দি দিব যাৰ নামত একাউণ্টটো আছে তো যাৰ নামত এপ্লাই কৰিছে তেখেতৰ নামতো একাউণ্টটো থাকিব তো তেখেতৰ নামটো ইয়াত দি দিব ঠিক আছে বেলেগ একো দিব নালাগে যাৰ নামত একাউণ্ট আছে তেখেতৰ নাম ইয়াত দি দিব তাৰপিছত ইয়াত কি কৰিব যিটো IFSC কোড হয় যদি বেংকৰ IFSC কোড হয় সেইটো আপোনালোকে ইয়াত দি দিব তাৰপিছত চাব যিটো বেংক নেম হয় যিটো কোনটো বেংকৰ একাউণ্ট হয় সেই বেংকৰ নেমটো ইয়াত দি দিব ঠিক আছে SBI হলে SBI দিব পাঞ্জাব নেশ্যনেল বেংক হলে পাঞ্জাব নেশ্যনেল বেংকত দিব তো নামটো আপোনালোকে দি দিব তাৰপিছত চাব বেংক ব্ৰাঞ্চ তো কোনটো বেংক ব্ৰাঞ্চৰ হয় আপোনালোকে দি দিব কোনটো ব্ৰাঞ্চৰ পৰা আপোনালোকে একাউণ্টটো খুলিছে সেই একাউণ্ট ব্ৰাঞ্চৰ নামটো ইয়াত দি দিব তাৰপিছত কি কৰিব 7 কন্টিনিউত ক্লিক কৰি দিব 7 কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ইয়াত চাব আপোনালোকৰ যিটো প্ৰিভিয়াছ সেল্ফ ডিক্লাৰেশ্যন এটা বিচাৰিব আপোনালোকে যদি বিচাৰে তেনেহ'লে আপোনালোকে এইটো প্ৰিণ্ট কৰি ৰাখি ল'ব আৰু এইটো যদি নিবিচাৰে তেনেহ'লে নালাগে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব তলফালে স্ক্ৰল ডাউন কৰিছে আপোনালোকে সকলোবোৰ ডিটেইলছ আহি যাব আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব বেংক ডিটেইলছ সকলোবোৰ আহি গৈছে ইয়াত চাব ডিক্লাৰেশ্যন আপোনালোকে ইয়াত কি কৰিব এই অপশ্যনটো ক্লিক কৰি দিব এই অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব এইটো ক্লিক কৰি অলপ ৱেইট কৰিব আপোনালোকে চাব যে ইয়াত কি কৈছে যিটো ই-শ্ৰম কাৰ্ড হয় যিখন ডিজিটেল ই-শ্ৰম কাৰ্ড হয় সেইখন আপোনালোকে পাই যাব আপোনালোকে চাব এইটো ই-শ্ৰম কাৰ্ড যিখন ডিজিটেল আপোনালোকৰ ই-শ্ৰম কাৰ্ড হয় সেইখন আপোনালোকে পাই যাব ইয়াত আপোনালোকে চাব যেটো আপোনালোকৰ সকলোবোৰ নাম দিয়া থাকিব ঠিক আছে আপোনালোকে এই কাৰ্ডখন যদি বিচাৰে ডাউনলোড কৰি ল'ব তেনে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে সিম্পলি ইয়াত ডাউনলোড ই1 কাৰ্ড আছে আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো ই-শ্ৰমৰ যেটো ডিজিটেল কাৰ্ড হয় সেইখন কাৰ্ডখন আপোনালোকৰ ডাউনলোডিং হৈ যাব অটোমেটিক PDF ফাইলত আপোনালোকে কি কৰিব পাৰিব সেই ফাইলটো আপোনালোকে মোবাইলটো লৈ ল'ব পাৰিব নহলে আপোনালোকে কি কৰিব পাৰিব আপোনালোকে ফাইলখন লৈ আপোনালোকে কি কৰিব এখন কাৰ্ড বনাই ল'ব পাৰিব আৰু আপোনালোকে জেছ কৰি ৰাখি ল'ব পাৰিব ঠিক আছে আপোনালোকে চাব যে আপোনালোকৰ যেটো ই-শ্ৰম কাৰ্ড এইখন আপোনালোকে পাই গৈছে তো বন্ধুসকল বহুতো সহজ হয় প্ৰক্ৰিয়াটো আপোনালোকে ঘৰত বহি নিজে কৰিব পাৰিব নিজৰ মোবাইলতো কৰিব পাৰিব ক'তো যাব নালাগে কাৰণ বাহিৰত বহুত ডিমান্ড কৰে আপোনালোকে ঘৰত বহি কেনেকৈ কৰিব মই আপোনালোকক দেখুৱাই দিছো যদি ভিডিওটো ভাল লাগে তেনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আজি ভিডিওটো তোমালোকে আছিলে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ